এয়া আমাৰ শ্বুটিঙৰ দিনবোৰ চাই আপোনালোকে নিশ্চয় গম পাইছে আমি কিমান বেছি ফূৰ্তি কৰোঁ। এই মালাবাক দেখিলে গম পায়, বাহ কি হাঁহিছে। এইফালে প্ৰিঞ্জাই কিবা কথাত কোৱাত ব্যস্ত, মই বৰষা পূৰা হাঁহি আছোঁ। এইফালে পাৰ্থক কিবা কিবি জোকাই আছোঁ। সকলোবোৰ আমি বহি লৈ, এইফালে কাকলি বা, বিউটি, সুৰজিত দা, জিতু দা সকলো আছে দেই, এইফালে সিদ্ধাৰ্থ দাও আছে। তাৰ মানে যিটো সময় আমি ফ্ৰী পাওঁ সেই সময়খিনিত আমি বহুত বেছি কথা পাতোঁ, খুব ফূৰ্তি লাগে। এতিয়া লাঞ্চ ব্ৰেকৰ সময় এইখিনি, আৰু কাকলি বাই এইফালে ফোনত ব্যস্ত নহয় দেই, কোনফালে কি ৰেকৰ্ডিং কৰোঁ সেয়াতে ব্যস্ত হৈ আছে। আৰু আমাৰ শ্বুটিঙলৈ আহিবলৈ প্ৰত্যেক দিনাই আমি খুব বেছি আগ্ৰহী হৈ থাকোঁ, কাৰণ আমাৰ প্ৰত্যেকটো দিনেই ইমান ধুনীয়াকৈ যায়। আৰু আপোনালোকেও খুব বেছি ভাল পাব চিৰিয়েলখন চাই, আমি অনুমান কৰিছোঁ। আপোনালোকে তেতিয়া ক'ব কেনেকুৱা পাইছে কি। চিৰিয়েলখন চোৱাৰ পিছত শ্বুটিং চাই আৰু বেছি ভাল লাগে বুলি জানো, কাৰণ বহুতে মোক কমেণ্ট কৰে। আৰু আপোনালোকক এনেকৈ দেখুৱাই যাম আমাৰ প্ৰত্যেকটো দিন, চাই থাকিব।